যে হাগ্ৰামা চৰকাৰ কেতিয়াও এলাৰ্টত নাথাকিম বুলি কৈছিলে এতিয়া মানুহটি বেয়া পাইছে সেইটোৱে তেখেতে কৈছিলে যে বিজেপি হাতাও তেখেতৰ প্ৰথম মানে শ্লোগানে আছিলে যে বিজেপি হাতাও UPPL হাতাও আৰু BTC বাচাও আৰু তেখেতে মাইনৰিটি সমাজক কৈছিল যে আমি অকলে চৰকাৰ কৰিম আমি অকলে থাকিম আমি মাইনৰিটিসকলক নিৰাপত্তা দিম তেনেকুৱা কথা কৈছে কিন্তু 28টা সিট জিকাৰ পিছতো তেখেতে মাইনৰিটি সমাজক ভৰিত মোহৰাই তেখেতে ৰাতিৰ ভিতৰত NDA তথা বিজেপিৰ লগত তেখেতে এলায়েন্স কৰিছে তেখেতে মাইনৰিটি সমাজৰ নিৰাপত্তাৰ কথা কৈছিল কিন্তু তেখেতে যোৱা মাহৰ যি কোকৰাঝাৰত যি জম্মা মছজিদত যি আক্ৰমণ হ'ল যি এটেক হৈ গ'ল সেই এটেককাৰীসকলক আজিলৈকে তেখেতে জেলত পঠোৱাৰ ব্যৱস্থা কৰা নাই শ্ৰীৰামপুৰত এজন মুছলমান যুৱকক যি ধৰণে নিলজ্জা লঞ্চিত কৰিলে সেই লঞ্চিত কৰা ব্যক্তিসকল BPFৰ সিন্ডিকেট চলোৱা ব্যক্তিসকল হয় আৰু তেখেতসকলক আজিলৈকে তেখেতে শাস্তি দিয়া নাই বা শাস্তি লোৱাৰ কাৰণে একো এনেকুৱা ব্যৱস্থা কৰা নাই মই ভাবোঁ মুছলমান সমাজক তেখেতে বিগত 25 বছৰ ধৰি তেখেতে মানে প্ৰবঞ্চনা কৰি আহিছে ঠকবাজ কৰি আহিছে গাদ্দাৰী কৰি আহিছে মই সেই কথা আপোনালোকক জনাওঁ